Good morning, student. Welcome to my channel SDM Learning. Today, we are going to discuss a very important and interesting lesson of class 10, that is Madam Rides the Bus by Balli Kannan. আজি আমি ক্লাছ 10ৰ অতিকে গুৰুত্বপূৰ্ণ আৰু বৰ আমোদজনক এটা বিষয় মেডাম ৰাইডছ দ্য বাছ এই লেসনটো ডিসকাস কৰিম। তো প্ৰত্যেকেই এই লেসনটো অংশগ্ৰহণ কৰাৰ কাৰণে নিজৰ কপি মেলি ল'বা আৰু প্ৰতিটো লাইন কপিৰ লগত মিলাই ল'বা, তেতিয়াহ'লে বুজি পোৱাত যথেষ্ট সহায় হ'ব। তো আমি দেৰি নকৰাকৈ আজিৰ এই ক্লাছটো ষ্টাৰ্ট কৰিছোঁ। তো প্ৰথমে মেডাম ৰাইডছ দ্য বাছৰ মেডামৰ লগত তোমালোকক চিনাকি কৰাই দিছোঁ। আমি ইয়াত যিজনী মেডামৰ বিষয়ে পঢ়িম, যিজনী মেডামেই এই লেসনৰ মেইন কেৰেক্টাৰ, মূল চৰিত্ৰত আছে, সেই মেডামৰ লগত তোমালোকৰ চিনাকি কৰাই দিছোঁ। প্ৰথমে মেডামৰ লগত তোমালোকে চিনাকি হৈ লোৱা। এইজনী আমাৰ মেডাম, তোমালোকৰ বুকত এই ছবি আছে। যিজনী মেডামৰ নাম আমি পাম বাল্লি, শৰ্ট নেম হৈছে বাল্লি। আৰু গোটেই লেসনটো এই মেডাম ৰাইডছ দ্য বাছৰ কমপ্লিট লেসনটো আমাৰ এই মেডামজনীৰ লগতেই গোটেই লেসনটো মানে সাঙুৰ খাই আছে। মেইন কেৰেক্টাৰ বুলি ক'ব পাৰি আমাৰ এই মেডামজনীক। আৰু আমাৰ এই মেডামজনীৰ বিশেষ এটা ইচ্ছা বাছ ভ্ৰমণ কৰাৰ। সেয়ে মেডাম ৰাইডছ দ্য বাছ, মেডামে বাছ ৰাইড কৰে, বাছ চলায়। অৰ্থাৎ এই সৰু ছোৱালীজনীয়ে প্ৰথম অৱস্থাত, জীৱনৰ প্ৰথম অৱস্থাত এখন বাছ চাই কেনেকুৱা অনুভৱ কৰিছিল, বাছত উঠি ভ্ৰমণ কৰাৰ কাৰণে তাইৰ কেনেকুৱা ইচ্ছা জাগিছিল, এই গোটেই ইচ্ছাৰ ওপৰত এই লেসনটো। হয়তোবা আমিও আমাৰ জীৱনৰ প্ৰথম অভিজ্ঞতা, ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, হয়তোবা বাছ ৰাইড বা যিকোনো ধৰণৰ ৰাইডৰ কেনেকুৱা অনুভৱ হৈছিল, কেনেকুৱা লাগিছিল, জীৱনৰ ব্যক্তিগত অভিজ্ঞতাৰ লগত মিলাকে এই লেসনটো ৰেডি কৰা হৈছে। তো মই ভাবোঁ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই লেসনটো যথেষ্ট আমোদ পাব, যথেষ্ট ভাল লাগিব। বৰ ইণ্টাৰেষ্টিং লেসন। এই লেসনটোক আমি কেইবাটাও অংশত ভাগ কৰিব লগা হৈছে, অকণমান দীঘল লেসনটো। তো মই আশা কৰিম প্ৰত্যেকেই এটাৰ পিছত এটাকে এই অংশবোৰ চাই যাব। আজি ইয়াত ফাৰ্ষ্ট পাৰ্টটো দিয়া হৈছে, হয়তোবা আজি অলপ পিছতেই ছেকেণ্ড পাৰ্টটো দিয়া হ'ব। ইয়াৰ কুৱেশ্যন আনচাৰখিনি দিয়া হ'ব ফাৰ্ষ্ট পাৰ্টৰ, তাৰপিছত থাৰ্ড পাৰ্ট, ফ'ৰ্থ পাৰ্ট, এনেকৈ পাৰ্টখিনি দিয়া হ'ব। তো ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকে এটাৰ পিছত এটাকে পাৰ্ট ধুনীয়াকৈ চাই যাবা। মই আশা কৰিম যে প্ৰত্যেকেই ভালকৈ বুজি পাব। কিবা অসুবিধা হ'লে মোক জনাবা। তো আমি লেসনটো ষ্টাৰ্ট কৰিছোঁ। তো লেসনত কিছুমান ৱৰ্ড কৰি দিয়া হৈছে, ৰঙা কৰি দিয়া হৈছে। কাৰোবাৰ ইয়াৰ উপৰিও যদি আন কোনোবা শব্দত অসুবিধা হয়, তেতিয়াহ'লে তোমালোকে মোক কমেণ্টত জনাব পাৰিবা, নাইবা ইনবক্স কৰিবা। মই যিমান দূৰ সম্ভৱ গোটেইকেইটা ৱৰ্ডৰ মিনিং ক'বলৈ ট্ৰাই কৰিম। মেডাম ৰাইডছ দ্য বাছ, মেডামে বাছ চলায়। There was a girl named Balli Amai who was called Balli for short. তাত এজনী ছোৱালী আছিল যাৰ নাম বাল্লি আমাই, যাক চমুকৈ বাল্লি বুলি কোৱা হৈছিল। অৰ্থাৎ বাল্লিৰ সম্পূৰ্ণ নাম হৈছে বাল্লি আমাই। মনত ৰাখিবা, বাল্লিৰ সম্পূৰ্ণ নাম কি? বাল্লি আমাই। There was a girl named বাল্লি আমাই, তাত এজনী ছোৱালী আছিল বাল্লি আমাই বুলি, who was called বাল্লি for short, যাক চমুকৈ বাল্লি বুলি কোৱা হৈছিল। তো ইয়াৰ পিছৰ পৰা এই গোটেই লেসনত বাল্লি আমাইৰ নামটো আৰু নাপাম আমি। বাল্লি আমাইৰ সৰু নাম আছিল, চমু নাম আছিল বাল্লি, সেই নামেৰেই জনা যাব। তো আমি প্ৰথম লাইনত পালোঁ, তাত এজনী ছোৱালী আছিল যাৰ নাম বাল্লি আমাই আৰু চমুকৈ বাল্লি বুলি কোৱা হৈছিল। She was 8 years old and very curious about things. তাইৰ বয়স আছিল 8 বছৰ আৰু বস্তুবোৰৰ প্ৰতি তাই বৰ কিউৰিয়াছ আছিল, কৌতূহলী আছিল। মানে সকলো বস্তুৰ প্ৰতি তাই বৰ কৌতূহলী, সদায় প্ৰশ্ন কৰি থাকিছিল, এইটো কি, সেইটো কি, মানে সদায় নতুন কথা জানিবলৈ তাই বৰ আগ্ৰহী আছিল। তাইৰ বয়স আছিল মাত্ৰ 8 বছৰ। She was 8 years old. তাইৰ বয়স আছিল 8 বছৰ and very curious about things, আৰু বস্তুবোৰৰ প্ৰতি তাই বৰ কৌতূহলী আছিল। Her favorite pastime
was standing in the front doorway of her house, watching what was happening in the street outside. Her favorite pastime. তাইৰ প্ৰিয় অতিবাহিত কৰা সময় আছিল. Her favorite pastime was তাইৰ প্ৰিয় অতিবাহিত কৰা সময় আছিল standing in the front doorway. ঘৰৰ সন্মুখৰ দৰজাৰ ওচৰত থিয় হৈ থকা. Of her house, তাইৰ ঘৰৰ. Watching what was happening in the street outside. আৰু বাহিৰৰ ৰাস্তাত কি ঘটি আছে সেইবোৰ লক্ষ্য কৰা. তাইৰ প্ৰিয় অতিবাহিত কৰা সময় আছিল ঘৰৰ সন্মুখৰ দৰজাত প্ৰৱেশদ্বাৰত থিয় হৈ থাকি বাহিৰৰ ৰাস্তাত কি ঘটি আছে সেইবোৰ লক্ষ্য কৰা. প্ৰতিজন ল'ৰা ছোৱালীৰে কিছুমান প্ৰিয় কাম থাকে, মানে প্ৰিয় অতিবাহিত কৰা সময় থাকে. কিছুমানে পঢ়ি ভাল পায়, নাটক পঢ়ি ভাল পায়, গল্প পঢ়ি ভাল পায়, কিছুমানে আকৌ চিনেমা চাই ভাল পায়, কিছুমানে খেলি ভাল পায়. বিভিন্নজনে বিভিন্ন কাম কৰি সময়বোৰ অতিবাহিত কৰে. তো বাল্লীৰ প্ৰিয় সময় আছিল অতিবাহিত কৰাৰ ঘৰৰ প্ৰৱেশদ্বাৰত থিয় হৈ, অৰ্থাৎ বাহিৰৰ দৰজাত থিয় হৈ ৰাস্তাত কি ঘটি আছে সেইবোৰ লক্ষ্য কৰা. মাইণ্ড কৰিবা, ইয়াৰ ওপৰত আমি এটা কুৱেশ্যন পাম, হোৱাট ৱাজ বাল্লিজ ফেভাৰাইট পাষ্ট টাইম. বাল্লীৰ প্ৰিয় অতিবাহিত কৰা সময় কি আছিল? আনচাৰটো ইয়াত আমি পাই গ'লো. হাৰ ফেভাৰাইট পাষ্ট টাইম ৱাজ ষ্টেণ্ডিং ইন দ্য ফ্ৰণ্ট ডৰৱে অফ হাৰ হাউচ এণ্ড ৱাটছিং হোৱাট ৱাজ হেপেনিং ইন দ্য ষ্ট্ৰীট আউটছাইড. তাইৰ প্ৰিয় অতিবাহিত কৰা সময় আছিল ঘৰৰ সন্মুখৰ দৰজাত থিয় হৈ থাকি বাহিৰৰ ৰাস্তাত কি ঘটি আছে সেইবোৰ লক্ষ্য কৰা. There were no playmates of her own age on her street. তাই থকা ৰাস্তাটোত তাইৰ সমবয়সীয়া কোনো ধৰণৰ খেলৰ সংগী নাছিল. And this was about all she had to do. আৰু যাৰ কাৰণে তাইৰ এইবোৰ কৰিবলগীয়া হৈছিল. যিহেতু বাল্লি থকা ৰাস্তাটোৰ অৰ্থাৎ সেই গলিটোত কোনো ধৰণৰ তাইৰ সমবয়সীয়া খেলৰ সংগী নাছিল, সেয়ে বাল্লিয়ে ঘৰৰ সন্মুখৰ দৰজাত থিয় হৈ বাহিৰৰ পিনে চাবলগীয়া হৈছিল. But for বাল্লি, কিন্তু বাল্লিৰ ভাৱে standing at the front door was every bit as enjoyable as any of the elaborate games other children played. ঘৰৰ সন্মুখৰ দৰজাত থিয় হৈ থকা প্ৰতিটো মুহূৰ্ত ইমানে আনন্দদায়ক আছিল যে অইন ল'ৰা ছোৱালীয়ে যি সম্প্ৰসাৰিত বা যি বহল খেলবোৰ খেলিছিল সিমানে আনন্দ লাভ কৰিছিল. অৰ্থাৎ বাল্লিৰ কাৰণে ঘৰৰ সন্মুখৰ দৰজাত থিয় হৈ থকা প্ৰতি মুহূৰ্ত ইমানে আনন্দদায়ক আছিল, অইন ল'ৰা ছোৱালীয়ে খেল খেলি যিমান আনন্দ পায়, বহল খেলবোৰ খেলি যিমান আনন্দ পায়, বাল্লি সিমান আনন্দ পাইছিল. ইলেবৰেট মানে হৈছে সম্প্ৰসাৰিত, বিস্তৃত, বহল. Watching the street gave her many new unusual experiences. ৰাস্তাৰ পিনে চাই তাই বহুতো নতুন অভিজ্ঞতা লাভ কৰিছে. তো এই হেৰিত আমি পালোঁ, তাত এজনী ছোৱালী আছিল বাল্লি আমাই নামে, যাক চমুকৈ বাল্লি বুলি কোৱা হৈছিল. তাইৰ বয়স 8 বছৰ আৰু প্ৰতিটো বস্তুৰ প্ৰতি তাই বৰ কিউৰিয়াছ আছিল, কৌতূহলী আছিল. তাইৰ প্ৰিয় অতিবাহিত কৰা সময় আছিল ঘৰৰ সন্মুখৰ দৰজাত থিয় হৈ বাহিৰৰ ৰাস্তাৰ পিনে চাই থকা, ৰাস্তাত কি ঘটি আছে. তাই থকা গলিটোত তাইৰ সমবয়সীয়া কোনো ধৰণৰ খেলৰ সংগী নাছিল, সেয়ে তাইৰ এইবোৰ কৰিবলগীয়া হৈছিল. কিন্তু বাল্লিৰ ভাৱে ঘৰৰ সন্মুখৰ দৰজাত থিয় হৈ থকাটো ইমানেই আনন্দদায়ক আছিল যে অইন ল'ৰা ছোৱালীয়ে খেল খেলিলে যিমান আনন্দ পায়, বাল্লিয়ে সিমান আনন্দ পাইছিল. ৰাস্তাৰ পিনে চাই বাল্লিয়ে বহুতো নতুন অভিজ্ঞতা লাভ কৰিছে. The most fascinating thing of all was the bus that traveled between her village and the nearest town. ইয়াত কেইটামান শব্দ ৰঙা কৰি দিয়া হৈছে. ৰঙা কৰি দিয়া শব্দকেইটা তোমালোকে কপিত এক্সট্ৰাকে লিখি ল'বা, লিখি তাৰ মিনিংবোৰ ওলাবা. ফেচিনেটিং মানে হৈছে আকৰ্ষণীয়, ট্ৰেভেল মানে ভ্ৰমণ কৰা. The most fascinating thing of all was the bus. আটাইতকৈ আকৰ্ষণীয় বস্তুটো আছিল বাছখন. That traveled between her village and the nearest town. যিখন বাছে ওচৰৰ টাউন আৰু তাইৰ গাঁৱৰ মাজত ভ্ৰমণ কৰিছিল. বাল্লিয়ে যে ঘৰৰ সন্মুখৰ দৰজাত থিয় হৈ বাহিৰৰ ৰাস্তাৰ পিনে চাই আছিল, বহু বস্তুই চাইছিল. ইয়াৰে আটাইতকৈ আকৰ্ষণীয় বস্তুটো আছিল এখন বাছ, যিখন বাছ সিহঁতৰ গাঁৱৰ পৰা ওচৰৰ টাউনটোলৈ অহা যোৱা কৰিছিল. It passed through her street each hour, once going to town and once coming back. এইটো তাইৰ ৰাস্তাৰ সন্মুখেৰে, তাই থকা ঘৰৰ ৰাস্তাৰ সন্মুখেৰে প্ৰতি ঘণ্টাতে অহা যোৱা কৰিছিল. এবাৰ টাউনলৈ গৈছিল, আকৌ এবাৰ টাউনৰ পৰা ঘূৰি আহিছিল. The sight of the bus filled each time with a new set of passenger.
বাছৰ দৃশ্যবোৰ আছিল এনেকুৱা ধৰণৰ প্ৰতিবাৰে নতুন নতুন পেছেঞ্জাৰৰ সেট আছিল অৰ্থাৎ প্ৰতিবাৰে নতুন নতুন পেছেঞ্জাৰ দেখা গৈছিল was a source of unending joy for বাল্লি আৰু বাল্লিৰ কাৰণে এইটো শেষ নোহোৱা আনন্দৰ উৎস আছিল source মানে উৎস unending মানে শেষ নোহোৱা হয় আমিও প্ৰায় এনেকৈ লক্ষ্য কৰোঁ যে বাছত যেতিয়া গাঁৱৰ পৰা টাউনলৈ বাছবোৰ অহা যোৱা কৰে প্ৰতিবাৰেই কিন্তু একে পেছেঞ্জাৰ নাযায় প্ৰতিবাৰেই পেছেঞ্জাৰবোৰ কি হৈ থাকে চেঞ্জ হৈ থাকে আৰু বাল্লি এইটো চাই বৰ ভাল পাইছিল আৰু তাইৰ কাৰণে এইটো শেষ নোহোৱা আনন্দৰ উৎস আছিল আমাক ইয়াৰ ওপৰতো এটা প্ৰশ্ন কৰিব বাল্লিৰ কাৰণে শেষ নোহোৱা আনন্দৰ উৎস কি আছিল তো ইয়াত আমি পালোঁ আটাইবোৰ বস্তুৰ মাজত আটাইতকৈ আকৰ্ষণীয় বস্তুটো আছিল সেই বাছখন যিখন বাছ বাল্লিৰ গাঁৱৰ পৰা টাউনলৈ অহা যোৱা কৰিছিল প্ৰতি ঘণ্টাতেই এবাৰ টাউনলৈ গৈছিল এবাৰ টাউনলৈ আহিছিল ইয়াৰ মাজত বাল্লি আটাইতকৈ ভাল পাইছিল সেই বাছৰ নতুন নতুন পেছেঞ্জাৰবোৰ অহা যোৱা কৰি থকাটো আৰু সেইটোৱে তাইৰ কাৰণে শেষ নোহোৱা আনন্দৰ উৎস আছিল তো মন কৰিবা ইয়াত আমি গম পালোঁ বাল্লিয়ে এখন বাছ চাই আছে যিখন বাছ নেকি প্ৰতি ঘণ্টাতেই তাইৰ গাঁৱৰ পৰা টাউনলৈ যায় আকৌ টাউনৰ পৰা ঘূৰি আহে যেহেতু লেসনটো আমি গম পাইছোঁ মেডাম ৰাইডছ দ্য বাছ মেডাম মানে ইয়াক বাল্লিক বুজাইছে ৰাইডছ মানে চলোৱা বাছ মানে বাছে আৰু তাৰমানে মেডামে বাছ চলায় তো বাছৰ মেডামৰ কাহিনী পালোঁ আমি বাল্লিৰ কাহিনী পালোঁ আৰু লগতে ইয়াত বাছৰ কাহিনীও পালোঁ অলপ ডে আফটাৰ ডে শ্বি ৱাটছ দ্য বাছ দিনৰ পিছত দিন তাই বাছটো চাই গৈছিল এণ্ড গ্ৰেজুৱেলি এ টিনি উইচ ক্ৰেপ্ট ইন টু হাৰ হেড এণ্ড গ্ৰিউ দিয়াৰ আৰু লাহে লাহে এটা সৰু ইচ্ছা তাইৰ মূৰৰ মাজত সোমাই পৰিছিল আৰু তাতেই ডাঙৰ দীঘল হৈছিল গ্ৰেজুৱেলি মানে লাহে লাহে ক্ৰেপ্ট মানে প্ৰৱেশ কৰা সোমোৱা টিনি মানে সৰু গ্ৰিউ মানে ডাঙৰ দীঘল হোৱা তো ডে আফটাৰ ডে শ্বি ৱাটছ দ্য বাছ দিনৰ পিছত দিন তাই বাছটো চাই গৈছিল এণ্ড গ্ৰেজুৱেলি এ টিনি উইচ ক্ৰেপ্ট ইন টু হাৰ হেড এণ্ড গ্ৰিউ দিয়াৰ আৰু লাহে লাহে এটা সৰু ইচ্ছা তাইৰ মূৰৰ মাজত সোমাই গৈছিল আৰু তাতেই ডাঙৰ দীঘল হ'ব ধৰিলে শ্বি ৱান্টেড টু ৰাইড অন ডেট বাছ তাই সেই বাছটোৰে ভ্ৰমণ কৰিব বিচাৰিছিল ইভেন ইফ জাষ্ট ওৱান্স আনকি এবাৰ হ'লেও সেই বাছটো চাই চাই তাইৰ মনৰ মাজত ইচ্ছা জাগি গ'ল যে ময়ো বাছ ভ্ৰমণ কৰিম আনকি এবাৰ হ'লেও দিছ উইচ বিকেম ষ্ট্ৰংগাৰ এণ্ড ষ্ট্ৰংগাৰ এই ইচ্ছাটো লাহে লাহে শক্তিশালী আৰু শক্তিশালী হ'ব ধৰিলে আনটিল ইট ৱাজ এন অভাৰৱেলমিং ডিজায়াৰ শেষত এইটো অভিভূতকাৰী ইচ্ছালৈ পৰিণত হ'ল অৰ্থাৎ সহ্য কৰিব নোৱাৰা ইচ্ছালৈ পৰিণত হ'ল তো লাহে লাহেতো বাল্লি বাছটো চাই আছিল চাই চাই মনৰ মাজত ইচ্ছা জাগিছিল ময়ো বাছেৰে ভ্ৰমণ কৰিম ইচ্ছা লাহে লাহে ডাঙৰ হ'ব ধৰিলে লাষ্টত এনেকুৱা হ'ল সেই আৰু দমন কৰিব নোৱাৰা ইচ্ছা হৈ গ'ল অভাৰৱেলমিং হৈ গ'ল তাইৰ এতিয়া বাছ ভ্ৰমণ কৰিব লাগিবই আৰু বাল্লি would stare wistfully at the people who got on or off the bus when it stopped at the street corner বাল্লিয়ে বৰ সতৃষ্ণভাৱে মানুহবোৰলৈ চাইছিল বালিউড ষ্টেয়াৰ বালিয়ে চাইছিল থৰ লাগি চাইছিল উইষ্টফুলি মানে সতৃষ্ণভাৱে বৰ কাতৰেৰে আগ্ৰহেৰে এট দ্য পিপুল মানুহবোৰলৈ গট অন অৰ অফ দ্য বাছ যিসকলে বাছত উঠিছিল আৰু বাছৰ পৰা নামিছিল হুৱেন ইট ষ্টপ এট দ্য ষ্ট্ৰীট কৰ্ণাৰ যেতিয়া নেকি বাছটো ৰাস্তাৰ চুকত থিয় হৈছিল অৰ্থাৎ বাছটো যেতিয়া ৰাস্তাৰ চুকত থিয় হৈছিল কিছুমান মানুহ উঠিছিল আৰু কিছুমান মানুহ নামিছিল সেইবোৰৰ প্ৰতি বাল্লি বৰ কাতৰেৰে চাই আছিল বৰ আগ্ৰহেৰে চাই আছিল তাইৰ বৰ যাবলৈ মন গৈছিল তাৰমানে Their faces would kindle in her longings, dreams and hopes. সিহঁতৰ মুখমণ্ডলবোৰে তাইৰ ইচ্ছা আকাংক্ষা আৰু সপোনৰ মাজত জুইহে জ্বলাই দিছিল তাইৰো যথেষ্ট বাছ ভ্ৰমণ কৰিব মন গৈছিল যেতিয়া তাই তামাম বাছ ভ্ৰমণ কৰিব মন গৈছিল তেনে সময়ত কিছুমান মানুহক বাছত উঠা আৰু বাছৰ পৰা নামা দেখা পাইছিল আৰু এইবোৰ উঠা নামা দেখা পাই তাইৰ ইচ্ছা আশা আকাংক্ষাৰ মাজত যেন জুইহে জ্বলিছিল তাইৰ যথেষ্ট বাছ ভ্ৰমণ কৰিব মন গৈছিল তো ইয়াত আমি গম পালোঁ বাল্লিয়ে বাছটো চাই চাই তাইৰ মনৰ মাজতো বাছ ভ্ৰমণ কৰাৰ ইচ্ছা জাগিছিল আৰু লাষ্টত এনেকুৱা ইচ্ছা হৈ গৈছিল যে তাই বাছ ভ্ৰমণ কৰিবই লাগে নকৰিলে নহয়ে আনহাতে যেতিয়া সেই বাছৰ পৰা উঠা নামা কৰা মানুহবোৰক দেখা পাইছিল তাইৰ মনৰ মাজত যি ইচ্ছা আছিল সেই ইচ্ছাটো যেন বেছিকৈ জ্বলি উঠিছিল If one of her friends happened to ride the bus and tried to describe the side of the town to her, Balli would be too zealous.
Bali would be too jealous to listen and would shout in English, proud, proud. If one of her friends happened to ride the bus, তাইৰ কোনোবা বান্ধৱীয়ে যদি বাছ ভ্ৰমণ কৰে and tried to describe the sight of the town to her, আৰু টাউনৰ দৃশ্যবোৰ যদি তাইৰ ওচৰত বৰ্ণনা কৰিব খোজে, Bali would be too jealous. বালিৰ তামাম জিলাছ ফিল হয়, তামাম জ্বলন হয়, ঈৰ্ষা হয়, to listen শুনিবলৈ, and would shout in English, আৰু ইংৰাজীত চিঞৰি উঠে, proud, proud. অৰ্থাৎ তাইৰ কোনোবা ফ্ৰেণ্ডে বান্ধৱীয়ে যদি বাছ ভ্ৰমণ কৰি এই বাছৰ দৃশ্যবোৰ তাইক ক'ব খোজে, তাইৰ বৰ জ্বলন হয়, তাইৰ বৰ কষ্ট হয়, তেতিয়া তাই ইংৰাজীত চিঞৰি উঠে, proud, proud বুলি। অৰ্থাৎ তাইৰহে তামাম যাব মন গৈছে বাছেৰে, সেই সময়ত অইন কোনোবাই যদি বাছৰ দৃশ্যবোৰ ক'ব খোজে, তাইৰ বৰ জ্বলন হয়, তাই সহ্য কৰিব নোৱাৰে, সেই ইংৰাজীত চিঞৰি উঠে তাই, proud, proud বুলি। Neither she nor her friends really understood the meaning of the word. তাই নাইবা তাইৰ বান্ধৱীয়ে কোনেও সেই শব্দৰ অৰ্থ নাজানে, proud, proud বুলি যে চিঞৰি উঠিল, তাৰ মিনিং নাজানে। But they used it often as a slang expression of disapproval. But they used it, কিন্তু সিহঁতে এইটো ব্যৱহাৰ কৰে often, মাজে সময়ে, as a slang expression of disapproval. এটা ক্ল'জ গ্ৰুপৰ মাজত গালি পাৰাৰ নিচিনাকে সিহঁতে ব্যৱহাৰ কৰে। কিছুমান নিৰ্দিষ্ট গ্ৰুপৰ মাজত কিছুমান নিৰ্দিষ্ট শব্দ আছে যোনবোৰ শব্দ নেকি আমি ব্যৱহাৰ কৰি থাকোঁ, আৰু সেই শব্দটোৰ মিনিং সেইসকলে অকল বুজি পায়, গ্ৰুপৰ মানুহখিনি অকল বুজি পায়। এনেই স্লেং শব্দটোৰ অৰ্থ হৈছে গালি, এক্সপ্ৰেছন মানেতো গমেই পাওঁ আমি, প্ৰকাশ। তাৰপিছত ডিছএপ্ৰভেল মানে অসমৰ্থন কৰা। তো ইয়াত বুজাইছে এই বাট দে ইউজড ইট অফেন এজ এ স্লেং এক্সপ্ৰেছন অফ ডিছএপ্ৰভেল। ইয়াৰ মিনিংটো ইয়াত বুজাইছে যে সিহঁতে এই শব্দটো মাজে সময়ে সিহঁতে ব্যৱহাৰ কৰিছিল এটা নিৰ্দিষ্ট গ্ৰুপৰ মাজত গালি পাৰাৰ নিচিনাকে, বা এটা নিৰ্দিষ্ট গ্ৰুপৰ মাজত নিৰ্ধাৰিত শব্দ হিচাপে প্ৰাউড শব্দবোৰ ব্যৱহাৰ কৰিছিল। তো আমি এইটো পেৰাগ্ৰাফত পালোঁ, যদি বালিৰ কোনোবা ফ্ৰেণ্ডে বাছ ভ্ৰমণ কৰি আহি যদি বাছৰ দৃশ্যবোৰ, টাউনৰ দৃশ্যবোৰ তাইৰ ওচৰত বৰ্ণনা কৰিব খোজে, তাইৰ বৰ জ্বলন হয়, সেয়ে তাই ইংৰাজীত চিঞৰি উঠে, প্ৰাউড বুলি। তাই নাইবা তাইৰ বান্ধৱী কোনেও এই শব্দৰ মিনিং নাজানে, কিন্তু সিহঁতে এই শব্দটো মাজে সময়ে ব্যৱহাৰ কৰি থাকে। Over many days and months, Bali listened carefully to conversation between her neighbors and the people who regularly use the bus. Over many days and months, বহু দিন আৰু মাহৰ মূৰত, Bali listened carefully, বালি বৰ সাৱধানেৰে শুনিছিল, to conversation কথা বতৰাবোৰ, between her neighbors and the people who regularly used the bus. তাইৰ ওচৰ চুবুৰীয়া আৰু যিসকল মানুহ দৈনন্দিন বাছ ব্যৱহাৰ কৰে সেই মানুহৰ। অৰ্থাৎ বহু দিন আৰু মাহত বালিয়ে তাইৰ ওচৰ চুবুৰীয়া আৰু যিসকল মানুহে দৈনন্দিন বাছ ব্যৱহাৰ কৰে সিহঁতৰ মাজৰ যি কথা বতৰা আছিল, বাৰ্তালাপ আছিল, সেই বাৰ্তালাপবোৰ বৰ গুৰুত্ব সহকাৰে শুনিছিল। And she also asked a few discreet questions here and there. আৰু মাজে সময়ে তাই কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন ইফাল সিফালে কৰি গৈছিল। ডিসক্ৰিট কুৱেশ্যন মানে পৃথক প্ৰশ্ন, সাৱধানী প্ৰশ্ন। And she also asked, আৰু তাইও সুধিছিল, a few discreet questions here and there, কিছু সাৱধানী প্ৰশ্ন মাজে সময়ে। অৰ্থাৎ বালিয়ে তাইৰ ওচৰ চুবুৰীয়া আৰু যিসকল মানুহে বাছ ব্যৱহাৰ কৰে সেইসকল মানুহৰ কথা বতৰাবোৰ শুনিছিল, তাৰ মাজতে দুই এটা প্ৰশ্ন তাই নিজেও কৰিছিল, যিবোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন আছে তাইৰ মনৰ মাজত থকা সেই প্ৰশ্নবোৰ সুধিছিল। This way, এইদৰে she picked up various small details about the bus journey. বাছ ভ্ৰমণৰ বিষয়ে তাই বহুতো সৰু সুৰা খবৰ লাভ কৰিছিল। ইয়াত আমি পালোঁ বালিয়ে তাইৰ ওচৰ চুবুৰীয়া আৰু যিসকল মানুহে বাছ ব্যৱহাৰ কৰে সেইসকল মানুহৰ কথা বতৰা বহু গুৰুত্ব সহকাৰে শুনিছিল। মাজে সময়ে তাইও দুই এটা প্ৰশ্ন কৰিছিল। এনেকে তাই বাছ ভ্ৰমণৰ বিষয়ে কিছুমান সৰু সুৰা তথ্য লাভ কৰিছিল। তথ্যবোৰ আমি পাম এনেকুৱা ধৰণৰ, দ্য টাউন ৱাজ 6 miles ফ্ৰম হাৰ ভিলেজ। মনত ৰাখিবা, টাউনটো তাইৰ গাঁৱৰ পৰা 6 মাইল দূৰত আছিল, 6 মাইল দূৰত আছিল। দ্য ফেয়াৰ ৱাজ 30 পইচা ওৱান ৱে। ভাড়া আছিল, ফেয়াৰ মানে ভাড়া আছিল এফালৰ 30 পইচা, 30 পইচা। দ্য টাউন ৱাজ 6 miles ফ্ৰম হাৰ ভিলেজ। টাউনটো আছিল সিহঁতৰ গাঁৱৰ পৰা 6 মাইল দূৰত। দ্য ফেয়াৰ ৱাজ 30 পইচা ওৱান ৱে।
ভাড়া আছিল এফালৰ 30 পইচা which is almost nothing at all যিখিনি কি প্ৰায় একোৱে নহয় she heard one well dressed man say তাই শুনিছিল এজন বৰ ধুনীয়া কাপোৰ পিন্ধা মানুহে সেই কথাটো কৈছিল যে এফালৰ ভাড়া আছিল মাত্ৰ 30 পইচা এইখিনি একদম একোৱে নহয় এজন well dressed মানুহে কৈ থকা শুনিছিল but to বাল্লি কিন্তু বাল্লিৰ ভাবে ho scarcely so that much money from one month to the next বহুত যিয়ে নেকি ভয়ে ভয়ে চাইছিল বহুত টকা এমাহতকৈ অধিক সময় লাগিব পাৰে এইখিনি মেনেজ হ'বলৈ ইট seemed a fortune এইটো এতিয়া ভাগ্যৰ কথা হৈ গ'ল ইমানখিনি পইচা যোগাৰ হয়নে নহয় এজন ধুনীয়া কাপোৰ পিন্ধা মানুহে কৈছিল যে মাত্ৰ ভাড়া হৈছে 30 পইচা এফালৰ ভাড়া কিন্তু বাল্লিৰ কাৰণে এইখিনি যথেষ্ট পইচা আছিল বাল্লিয়ে মনে মনে ভাবিছিল এমাহতকৈ অধিক সময় লাগিব চাগে পইচাখিনি ৰেডি কৰোঁতে হয়নে নহয় এইটো ভাগ্যৰ কথা হৈ গ'ল The trip to the town took 45 minutes. টাউনলৈ যাত্ৰা কৰোঁতে 45 মিনিট সময় লাগিছিল মাইণ্ড কৰিবা বাছৰ কি কি ইনফৰমেশ্যন পালে অলৰেডি আমি পালোঁ দ্য টাউন ৱাজ 6 miles from our village টাউনটো আছিল সিহঁতৰ গাঁৱৰ পৰা 6 মাইল দূৰত দ্য ফেয়াৰ ৱাজ 30 পইচা ওৱান ৱে এফালৰ ভাড়া হৈছে 30 পইচা অৰ্থাৎ এবাৰ গ'লে 30 পইচা আকৌ ৰিটাৰ্ণ আহিলে 30 পইচা টোটেল 60 পইচা দিব লাগিব এফালৰ ভাড়া 30 পইচা The trip to the town took 45 minutes. টাউনলৈ যাওঁতে 45 মিনিট সময় লাগিছিল তিনিটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাইছিল বাল্লিয়ে অন ৰিচিং টাউনত উপস্থিত হৈ ইফ শ্বি ষ্টেট ইন হাৰ ছিট যদি তাই নিজৰ ছিটতে বহি থাকে এণ্ড পেইড এনাডাৰ 30 পইচা আৰু যদি আন 30 পইচা দি দিয়ে শ্বি কুড ৰিটাৰ্ণ হোম অন দ্য ছেম বাছ তাই একেখন বাছেৰে আকৌ ৰিটাৰ্ণ হ'ব পাৰিব ঘৰমুৱা হ'ব পাৰিব অৰ্থাৎ বাল্লিয়ে ভাবি আছে তাই যদি টাউনলৈ 30 পইচা ভাড়া দি যায় টাউনত যাই যদি গাড়ীখনৰ ছিটতে বহি থাকে আৰু যদি 30 পইচা ভাড়া দি দিয়ে তেতিয়াহ'লে একেখন বাছেৰেই তাই সেই ঘৰলৈ উভতি আহিব পাৰিব দিছ মিণ্ট ইয়াৰ অৰ্থ হ'ল ইয়াৰ মিনিং হ'ল ডেট যে শ্বি কুড টেক দ্য 1 o'clock আফটাৰনুন বাছ তাই আবেলি 1 বজাৰ বাছ ধৰিব লাগিব ৰিচ দ্য টাউন এট 1:45 1:45 টাউনত যে উপস্থিত হ'ব এণ্ড বি বেক হোম বাই এবাউট 2:45 আৰু 2:45 মানত ঘৰত আহিব পাৰিব On and on went her thoughts as she calculated and recalculated, planned and replanned. এই গোটেই চিন্তাবোৰ তাইৰ মূৰৰ মাজত চলি আছিল তাই এবাৰ হিচাপ কৰিছিল আকৌ পুনৰাই হিচাপ কৰিছিল এবাৰ পৰিকল্পনা কৰিছিল আকৌ পুনৰাই পৰিকল্পনা কৰিছিল কথাটো এনেকুৱা ধৰণৰ আমি যেতিয়া পিকনিক যাব হয় পিকনিক যোৱাৰ আগত বা আগদিনাখন কিমান হিচাপ থাকে আমাৰ কিমান কেলকুলেশ্যন থাকে কেনেকৈ যাম কি কৰিম ঠিক বাল্লিৰো একে সমস্যা হৈছিল গোটেই বস্তুবোৰ তাই এবাৰ কেলকুলেশ্যন কৰিছিল আকৌ কেলকুলেশ্যন কৰিছিল এবাৰ পৰিকল্পনা কৰিছিল কেনেকৈ কি কৰিব আকৌ পৰিকল্পনা কৰিছিল পুনৰাই পৰিকল্পনা কৰিছিল তো এইখিনিত আমি বহুত ইম্পৰ্টেণ্ট কিছুমান ইনফৰমেশ্যন পাইছোঁ বাছ ভ্ৰমণৰ বিষয়ে যে টাউনটো 6 মাইলছ আছিল বাল্লিৰ ঘৰৰ পৰা ভাড়া আছিল 30 পইচা তাৰপিছত টাউনত যাওঁতে 45 মিনিট সময় লাগে আৰু বাল্লি এনেকৈ লৈছিল তাই যদি টাউনত যায় গাড়ীখনৰ ছিটতে বহি থাকে আৰু যদি আন 30 পইচা ভাড়া দি দিয়ে তেতিয়াহ'লে সেই একেখন বাছেৰে তাই কি কৰিব ঘৰলৈ উভতি আহিব পাৰিব অৰ্থাৎ তাই টাউনত যাই ফুৰাৰ হেৰি নাছিল উদ্দেশ্য নাছিল তাইৰ জাষ্ট বাছ ভ্ৰমণ কৰিব লাগে শ্বি জাষ্ট ৱান্টেড টু ৰাইড দ্য বাছ তাই মাত্ৰ বাছ ভ্ৰমণ কৰিব বিচাৰে আমাক কেইবাটাও প্ৰশ্ন হয় ইয়াৰ পৰা হোৱাট ৱাজ বাল্লিছ টিনি উইচ বাল্লিৰ সৰু ইচ্ছা কি হোৱাট ৱাজ বাল্লিছ ডিপেষ্ট ডিজায়াৰ বাল্লিৰ গভীৰ ইচ্ছাটো কি আছিল হোৱাট ৱাজ বাল্লিছ ষ্ট্ৰংগেষ্ট ডিজায়াৰ বাল্লিৰ শক্তিশালী ইচ্ছাটো কি আছিল গোটেইকেইটা কুৱেশ্যনৰ আনচাৰ এটাই শ্বি ৱান্টেড টু ৰাইড দ্য বাছ বাল্লিছ ডিপেষ্ট ডিজায়াৰ ইজ টু ৰাইড অন দ্য বাছ বাল্লিৰ গভীৰ ইচ্ছাটো আছিল কি বাছ ভ্ৰমণ কৰা বাল্লিছ টিনি উইচ ইজ টু ৰাইড অন দ্য বাছ ষ্ট্ৰংগেষ্ট উইচ ইজ টু ৰাইড অন দ্য বাছ গোটেইকেইটাই তাইৰ যিমান ইচ্ছাৰ লগত যিমান প্ৰশ্ন আহিব পাৰে গোটেইকেইটাই কি হ'ব ৰাইড অন দ্য বাছ বাছ ভ্ৰমণ কৰিব যিয়ে নহওক বাৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজিৰ এই পাৰ্ট 1 লেচনটো ভালকৈ পঢ়িবা আৰু ভিডিঅ'টো চোৱাৰ সময়ত তোমালোকে কোৱালিটিটো অকণমান বঢ়াই দিবা ভিডিঅ'ত বহুতেই মোক কৈছে ছাৰ ভিডিঅ'ৰ ৱৰ্ডবিলাক ধৰিব পৰা নাযায় ৱৰ্ডবিলাক তেতিয়াই তোমালোকে ভালকৈ ধৰিব পাৰিবা যেতিয়া ভিডিঅ'ৰ কোৱালিটিটো তোমালোকৰ ইউটিউবত অকণমান বঢ়াই দিবা
ইউটিউবৰ স্ক্ৰীনৰ ৰাইট সাইডৰ ওপৰত চাবা তিনিটা সৰু সৰু ডট আছে তাত ক্লিক কৰিলে কোৱালিটি বোলা এটা অপচন আহিব তাত 360p লগাই দিয়াৰ লগে লগে ভিডিঅ'ৰ কোৱালিটি ভাল হৈ যাব আৰু বঢ়াই দিয়াৰ লগে লগে আৰু ভাল হ'ব তোমালোকৰ হয়তো ম্যাক্সিমামৰে 144 ত লাগি আছে যাৰ কাৰণে কোৱালিটিটো অকনমান কমকে পাইছা তো কোৱালিটি বঢ়োৱাৰ কাৰণে তোমালোকে মই কৈছো আকৌ তোমালোকৰ ইউটিউবৰ স্ক্ৰীনৰ ৰাইট সাইডৰ ওপৰত তিনিটা সৰু সৰু ডট আছে তাত ক্লিক কৰিবা তাত ক্লিক কৰিলে দেখা পাবা কোৱালিটি এটা অপচন আছে কোৱালিটিত অকনমান কোৱালিটিত ক্লিক কৰি 360p লগাই দিবা লগে লগে ভিডিঅ'ৰ কোৱালিটি অকনমান বাঢ়ি যাব তো আজিৰ এই লেসনটো ইমানতে সামৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যেহেতু ম্যাডাম ৰাইটস দা বাস লেসনটো অকনমান দীঘলীয়া লেসন হেয়া কেইবাটাও পাৰ্টত আমি লেসনটো বিভক্ত কৰিব লাগিব তো তোমালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থবা মই ট্ৰাই কৰিম প্ৰতিদিনে এটা দুটাকে পাৰ্ট আপলোড কৰিবলৈ তোমালোকে সাবস্ক্ৰাইব কৰিলে এটা লেসন মই মানে নেক্সট মোৰ ক্লাস আপলোড কৰাৰ লগে লগে তোমালোকৰ তাত নটিফিকেশন যাব সাবস্ক্ৰাইব কৰাৰ পিছত কি বুলি কয় বেল আইকন আছে হেতু তোমালোকে প্ৰেছ কৰি থবা যাতে মই ভিডিও আপলোড কৰাৰ লগে লগে নটিফিকেশন যায় যেহেতু এতিয়া লকডাউন চলি আছে এই সংকটময় সময়ৰ তোমালোকৰ যিখিনি শৈক্ষিক চাহিদা আছিল হয়তোবা গোটেইখিনি পূৰণ কৰা সম্ভৱ নহয় তথাপি মোৰ এই ক্ষুদ্ৰ প্ৰয়াসে তোমালোকক যদি অকনমান হলেও সহায় কৰে মোৰ যথেষ্ট ভাল লাগিব যে ময়ো দেশৰ কাৰণে কিবা এটা কৰিব পাৰিছো তো পাৰ্ট 2 টো খুব কম সময়ৰ ভিতৰত মই আপলোড কৰিম তোমালোকে মাজে মাজে চাই থাকিবা মোৰ চেনেলৰ ভিতৰত সোমাই ট্ৰাই কৰিবা যে আপলোড কৰিছো না নাই খুব কম সময়ৰ ভিতৰত আপলোড কৰিম তো তোমালোকে ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ গুৰুত্ব সহকাৰে চাবা আসলতে কি পঢ়াটো হৈছে নিজৰ ওপৰত ডিপেন্ড কৰে তুমি কিমান গুৰুত্ব সহকাৰে লৈছা বস্তু এটা যদি বহুত গুৰুত্ব সহকাৰে ল'ব পাৰা মই ভাবো এই ভিডিওটো চোৱাৰ পিছত ফাৰ্স্ট পাৰ্ট আৰু তোমালোকৰ এক্সট্ৰাকে আৰু পঢ়িব নালাগে ধন্যবাদ